মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ পাঠ্য জিকিৰিটিত থকা প্ৰশ্ন উত্তৰসমূহ দিবলৈ ওলাইছোঁ। ভাৱ বিষয়ক প্ৰশ্নসমূহ আগতে লৈছোঁ। 1 নম্বৰ, চমু উত্তৰ দিয়া। ক, জিকিৰৰ ৰচক কোন? উত্তৰ, আজান ফকীৰ। খ, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, জিকিৰবোৰক উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত আদিৰ সৈতে তুলনা কৰিব পাৰি। গ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে। 2 নম্বৰ, তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মমিন, ৰহম, কুতুব আৰু বান্দা। উত্তৰ, ৰচুলৰ অৰ্থ হৈছে আল্লাহৰ দূত। মমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। ৰহমৰ অৰ্থ হৈছে দয়া। কুতুবৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ। বান্দাৰ অৰ্থ হৈছে ভৃত্য। 3 নম্বৰ, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে শালে শোলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ, আজান ফকীৰ ৰচিত উল্লিখিত কবিতা ফাঁকিত আল্লাহক পাবলৈ মক্কালৈ যোৱা জীৱৰ বিষয়ে কোৱা হৈছে। মক্কা এক পবিত্ৰ তীৰ্থস্থান। সৎ পুণ্যৱান মানুহে আল্লাহৰ দৰ্শন কৰিবলৈ মক্কালৈ যায় আৰু তাত আল্লাহৰ নাম স্মৰণ কৰি জিকিৰ গায়। কিন্তু আল্লাহৰ নিৰ্দেশিত পথেৰে নচলা দুষ্ট প্ৰকৃতিৰ লোকেও ভুল ধাৰণাৰ বশৱৰ্তী হৈ আল্লাহৰ সান্নিধ্য লাভ কৰিবলৈ তালৈ যায়। এনে লোকে আল্লাহৰ সন্ধান নাপায়, কাৰণ তেওঁলোকে কৰা বেয়া কামৰ বাবে আল্লাহই তেওঁলোকক পৰিত্যাগ কৰে। মক্কাত পুণ্যৱানসকলৰ ওচৰত এইসকলৰ কৰ্ম শাল শোলৰ লগত দৰিকাৰ টপালিৰ দৰেহে হয়। শাল শোলৰ দৰে ডাঙৰ মাছৰ ওচৰত দৰিকাই মুখেৰে টপটপাই থাকিলেও সি গুৰুত্ব নোপোৱাৰ দৰে এইসকল মানুহেও মক্কালৈ গৈ আল্লাহক নাপায়, কাৰণ মমিন অৰ্থাৎ বিশ্বাসী মুছলমানৰ অন্তৰতহে আল্লাহ বাস কৰে। 4 নম্বৰ, ব্যাখ্যা কৰা। ক, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উত্তৰ, ব্যাখ্যা কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰ ৰচিত জিকিৰটিৰ পৰা তুলি অনা হৈছে। খুদা ৰচুল যে বিশ্বাসী মুছলমানৰ অন্তৰত লুকাই থাকে, এই কথা ব্যক্ত কৰাৰ প্ৰসংগত কবিয়ে উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছে। পিয়াহ দূৰ কৰিব পৰাটো পানীৰ গুণ, সেইদৰে জাৰ দূৰ কৰিব পৰাটো অগ্নিৰ গুণ। গতিকে পানী যদি পিয়াহত মৰে আৰু অগ্নি যদি জাৰত মৰে, সি সঁচাকৈ আচৰিত হ'বলগীয়া কথা। কিন্তু এনেধৰণৰ কাম আমি মানুহবোৰে কৰি আহিছোঁ। আমি খুদা ৰচুলক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ, অথচ নাজানো যে খুদা ৰচুল মমিনৰ আঁৰতেই লুকাই আছে। মমিন মানে হৈছে বিশ্বাসী মুছলমান। যিয়ে আল্লাহক বিশ্বাস কৰে, তেওঁৰ নিৰ্দেশিত পথ অনুসৰণ কৰে, আল্লাহ বা খুদা ৰচুল সেইজনৰ মাজতেই বাস কৰে। গতিকে খুদা ৰচুলক পাবলৈ আমি তেওঁৰ বিশ্বাসী হৈ চলাহে যুগুত। তেতিয়াহে আমি তেওঁৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ম। খ, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াৰ ভেটে বাট। উত্তৰ, উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰ ৰচিত জিকিৰটিৰ পৰা তুলি অনা হৈছে।
সাংসাৰিক মায়ামোহত আবদ্ধ লোকে যে পবিত্ৰ তীৰ্থস্থান মক্কালৈ গৈও আল্লাৰ অনুগ্ৰহ লাভ কৰিব নোৱাৰে, সেই কথা ব্যক্ত কৰাৰ প্ৰসংগত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। মক্কা মুছলমানসকলৰ ওচৰত অতি পবিত্ৰ তীৰ্থস্থান। মুছলমানসকলে জীৱনত অন্ততঃ এবাৰ হ'লেও মক্কালৈ গৈ পুণ্য অৰ্জন কৰিব বিচাৰে। সেইদৰে হিন্দুসকলৰ ওচৰত ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণীও এক পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে বিশ্বাস কৰে যে গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল ত্ৰিবেণী সংগমত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয়। কবিয়ে মক্কাৰ লগত ত্ৰিবেণী সংগমক তুলনা কৰি কৈছে যে মক্কা ত্ৰিবেণীৰ দৰে পবিত্ৰ, য'ত মানুহে আল্লাৰ সান্নিধ্য লাভ কৰিবলৈ যায়। কিন্তু যি মানুহৰ মন আল্লাৰ প্ৰতি সমৰ্পিত নহয়, যাৰ অন্তৰ সাংসাৰিক মায়ামোহতে আবদ্ধ, তেনে লোকে তেওঁক পাব নোৱাৰে। আল্লাক পোৱাৰ পথত মায়ামোহ প্ৰতিবন্ধক হৈ তেওঁৰ সন্মুখত থিয় দিয়ে। গতিকে আল্লাক পাবলৈ হ'লে একান্তভাৱে তেওঁতেই শ্ৰদ্ধা ভক্তি কৰিব লাগিব। সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উত্তৰ: ব্যাখ্যায় কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰ ৰচিত জিকিৰটিৰ পৰা তুলি অনা হৈছে। মানৱ শৰীৰৰ ক্ষণস্থায়িত্বৰ কথা ব্যক্ত কৰিবলৈ যোৱাৰ প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। মানুহৰ জীৱন পদুম পাতৰ পানীৰ দৰেই খন্তেকীয়া। কিন্তু মানুহ যেতিয়ালৈ জীয়াই থাকে, তেতিয়ালৈ মানুহৰ আত্মগৌৰৱ আৰু চাহিদাৰ অন্ত নাই। মায়াৰ বন্ধনত মানুহ দৃঢ়ভাৱে আবদ্ধ হৈ থাকে। এদিন মইনাই দেওমাৰি সজা ত্যাগ কৰাৰ দৰে আত্মায়ো মমতা এৰি শৰীৰ ত্যাগ কৰে। তেতিয়া শৰীৰটোৰো মূল্য নোহোৱা হয়। ই মাটিৰ লগত মিহলি হৈ যায়। সেয়ে নশ্বৰ দেহৰ বাবে গৌৰৱ নকৰি অবিনশ্বৰ আত্মাৰ মংগলৰ বাবে সৎ কাম কৰি যাব লাগে। এতিয়া ভাষা বিষয়ক প্ৰশ্নলৈ আহিছোঁ। সমাৰ্থক শব্দ লিখা। চিন্তো, ঘাট, পিৰিতি, আসমান, দৰিয়া, পিয়াহ, বাট, ভেল। উত্তৰ: চিন্তৰ সমাৰ্থক শব্দ ভাবো। ঘাট মানে হৈছে নৈ বা পুখুৰীৰ পাৰৰ উঠা নমাৰ সুচল ঠাই। ইয়াক পাৰ বা উপকূল বুলিও আমি ক'ব পাৰোঁ। পিৰিতি সমাৰ্থক শব্দ হৈছে মৰম। আসমান সমাৰ্থক শব্দ আকাশ। দৰিয়া সমাৰ্থক শব্দ নদী। পিয়াহ সমাৰ্থক শব্দ পিপাসা। বাট সমাৰ্থক শব্দ ৰাস্তা। আৰু ভেল সমাৰ্থক শব্দ মৰাশ।